Hello everyone, welcome to my channel AM World. মোৰ YouTube channel AM World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ এইটো ফাৰ্ষ্ট YouTube ভিডিঅ' হয়। যদি আপোনালোকে ভাল পায় নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। মই আজি আপোনালোকক সহজতে কেনেকৈ এটা YouTube চেনেল খুলিব পাৰি আৰু কেনেকৈ ছাবস্ক্ৰাইব মানুহে কৰিব পাৰে তাক দেখুৱাম। আমি লাইব্ৰেৰীলৈ গৈ ইউটিউবত গৈ লাইব্ৰেৰীত গৈ চাইন ইন হৈ পেলাই ইউটিউব চেনেল এটা খুলিব পাৰোঁ। ক্ৰিয়েট কৰিব পাৰি, কিছুমানৰ ক্ৰিয়েট হৈও থাকে কাৰণ তাৰ কাৰণে মাত্ৰ ইমেইল আইডি এটা লাগে। কিন্তু তাৰপাছত কেনেকৈ মানুহে ছাবস্ক্ৰাইব কৰিব পাৰে আমি সেইবোৰ নাজানো। তেতিয়াহ'লে মই আজি আপোনালোকক কেনেকৈ ইউটিউব খুলিব পাৰি তাক দেখুৱাম। তেতিয়াহ'লে আহক আজি ইউটিউব ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমি প্ৰথমতে ইউটিউবটো খুলিম। তাৰপিছত মোৰ এতিয়া চেনেল এটা খোল খাই আছে কাৰণে মোৰ হৈ আছে, কিন্তু আপোনালোকে গৈ পেলাই ওপৰত গৈ পেলাই এই ইউৰ চেনেল কিছুমানৰ হৈ থাকে তাক খুলিলে এইটো ক্ৰিয়েট চেনেল কৰাটো একেবাৰে ইজি। তাৰ পাছৰ কামটোহে আচলতে অলপ বেলেগ হয়। তাৰপিছত আমি ক্ৰমত গৈ কি কৰিব লাগিব, youtube.com-ত যাব লাগিব। তাৰপিছত ডেস্কটপ ছাইট খুলিব। youtube.com গ'ল, ডেস্কটপ ছাইট খুলিলে এনেকৈ আহিব। আপোনাৰ যদি খোলা থাকে সেইডোখৰত ফটোটো ওলাব। তাৰপিছত আপুনি কি কৰিব লাগিব চাওক। তাৰপিছত ইউৰ চেনেলত যাব লাগিব। তাৰপিছত কাষ্ট এটা থাকে, ইউটিউব ষ্টুডিঅ'লৈ গৈ আপুনি কৰিব পাৰে। তাৰপিছত আৰু এটা থাকে কাষ্টমাইজেশ্যন বুলি, আপুনি কাষ্টমাইজেশ্যনলৈও যাব পাৰে। তাত গৈ পেলাই আপুনি বেছিক ইনপুট, আপোনাৰ ইমেইল আইডি, আপোনাৰ ডেছক্ৰিপশ্যন সেইবোৰ চব দিব পাৰে। তাৰপিছত আপুনি পাব্লিছ কৰিব লাগিব। তাৰপিছত আপোনাৰ ইউটিউব চেনেল এটা হৈ গ'ল। বন্ধুসকল, তেতিয়াহ'লে দেখিলেনে কেনেকৈ আমি সহজতে এটা ইউটিউব চেনেল খুলিব পাৰোঁ। এনেকৈ আমি এটা ধুনীয়াকৈ ইউটিউব চেনেল খুলিব পাৰোঁ। তাৰপিছত আমাক মানুহে তেতিয়া দেখিব আৰু কোনোবাই ছাবস্ক্ৰাইব কৰিব বিচাৰিলেও আমি তাত গৈ লিংকটো দি আমাক ছাবস্ক্ৰাইব কৰিবলৈ আমি ক'ব পাৰোঁ। ঠিক আছে, আজিলৈ হ'ব। যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।